নিযুক্তি পত্ৰ গ্ৰহণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। নেক্সট মধুস্মিতা পাল জিঅ'গ্ৰাফী, গতিকে তেখেতক দিবৰ কাৰণে মই আমাৰ BTCৰ অনাৰেবল স্পীকাৰ খাতিৰাম বড়ো ছাৰক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত মই এতিয়া মঞ্চত মাতিব খুজিছোঁ আমাৰ ৰেমি ব্ৰহ্ম, ইকনমিক্স, এইটো কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ, গতিকে তেখেতক আমাৰ ৰণেন্দ্ৰ নাৰায়ণ নাৰ্জাৰী ছাৰ, তেখেতক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত এতিয়া চিৰাং ডিষ্ট্ৰিক্টত আমাৰ থাপতি চাহা, ইকনমিক্স, তেখেতক দিবৰ কাৰণে আমাৰ অৰূপ কুমাৰ দে ছাৰ আছে, গতিকে তেখেতক মই নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মোহাম্মদ ৰাহুল আমিন, অল সায়েন্স, ৰেমি মেৰিনা বসুমতাৰী, হিষ্ট্ৰী, তেখেতকো মই অনুৰোধ জনাইছোঁ। মোহাম্মদ ৰাহুল আমিন আছে পলিটিকেল চায়েন্সৰ, গতিকে নাজিয়াৰ ছাৰক মই অনুৰোধ জনাইছোঁ। ইংলিছ আমাৰ বাক্সা ডিষ্ট্ৰিক্টত, হয়, তেখেতক দিবৰ কাৰণে মই আমাৰ গণেশচন্দ্ৰ দাস CM ছাৰক মই অনুৰোধ জনাইছোঁ। এতিয়া দিবৰ কাৰণে কৈছোঁ সজল সিং ছাৰক নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। দীপজ্যোতি দাস আছে পলিটিকেল চায়েন্সৰ, বাক্সা ডিষ্ট্ৰিক্টৰ, দীপজ্যোতি দাস আছে আমাৰ মাজত। আমাৰ MCLA মাধৱ চেত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত এতিয়া মই ভগৱান এতিয়া আমাৰ এছিষ্টেণ্ট প্ৰফেচৰ গোসাইগাঁও কলেজ অনামিকা দাস অলপ সোনকালে আহিব। ইয়াৰ পিছত ৰেডি হৈ থাকিবৰ কাৰণে মই ইন্দিৰা দাস জিঅ'গ্ৰাফী, ছাবজেক্ট জিঅ'গ্ৰাফী। এতিয়া ইন্দিৰা দাস অনাৰেবল স্পীকাৰ ছাৰক মই অনুৰোধ জনাইছোঁ, বৰমা কলেজৰ। ইয়াৰ পিছত আছে আমাৰ ডক্টৰ অনুৰাণী ব্ৰহ্ম, ছাবজেক্ট ইকনমিক্স, গোসাইগাঁও কলেজ। তেখেতক নিযুক্তি বিতৰণ কৰাৰ কাৰণে মই আমাৰ EM অৰূপ কুমাৰ দে ডাঙৰীয়াক মই। ডক্টৰ উমানন্দ বসুমতাৰী, ছাবজেক্ট হিষ্ট্ৰী, বিজনী কলেজৰ মানে অনাৰেবল ৰেৰা ছাৰক মই নিযুক্তি পত্ৰ বিতৰণ কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ। আৰু এতিয়া আমাৰ ৰাণা শইকীয়া, ছাবজেক্ট হিষ্ট্ৰী, BB কিষাণ কলেজ, গতিকে তেখেতক বিতৰণ কৰাৰ কাৰণে মই আমাৰ গণেশচন্দ্ৰ দাস অনাৰেবল EMক মই অনুৰোধ জনাইছোঁ। মই আমাৰ অনাৰেবল EM ৰণেন্দ্ৰ বসুমতাৰী ছাৰক মই অনুৰোধ জনাইছোঁ। লাইব্ৰেৰিয়ান বিজয়া নাৰ্জাৰী, গতিকে আমাৰ কলেজৰ ইয়াতে সমাপ্ত হৈছে। এতিয়া আমি এতিয়া আমাৰ ভাইচ প্ৰিন্সিপালৰ কাৰণে আমি নিযুক্তি পত্ৰ দিবলৈ গৈ আছোঁ। আমাৰ দিল্লী অনাৰেবল চিফ ছাৰক দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ।
আমাৰ চৰকাৰৰ শিক্ষা বিভাগৰ সচিব বৰ্মন ডাঙৰীয়া, এডুকেশ্যন ডাইৰেক্টৰ ব্ৰহ্ম ডাঙৰীয়া প্ৰমুখে আমাৰ বিষয়াসকল, ইয়াত উপস্থিত আমাৰ দলৰ নেতাসকল আৰু লগতে আজি বিশেষভাৱে এপইণ্টমেণ্ট ল'বলৈ ইয়াত উপস্থিত হোৱা আমাৰ 95 গৰাকী পোষ্ট গ্ৰেজুৱেট টিচাৰসকল, 20 গৰাকী আমাৰ এছিষ্টেণ্ট ভাইচ প্ৰিন্সিপালসকল, ইয়াত উপস্থিত আমাৰ 6 গৰাকী আমাৰ হেডমাষ্টাৰসকল, 20 গৰাকী আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰসকল, প্ৰথমতে মই সকলোলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। যিসকল ভাইচ প্ৰিন্সিপাল হ'বলৈ গৈ আছে তেখেতসকলে অলৰেডি দীঘলীয়া সময় এটা শিক্ষকতা কৰি আহিছে। নতুনকৈ আমাৰ এছিষ্টেণ্ট প্ৰফেচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট হৈছে। তেখেতসকলে নতুন এটা জীৱন আৰম্ভ কৰিব, গতিকে এই নতুন জীৱনত মই শুভকামনা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যাতে প্ৰত্যেকটো মুহূৰ্তত সফলভাৱে আপোনালোকৰ কাৰ্য নিৰ্বাহ কৰিব পাৰে, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। মই বিশেষভাৱে আনন্দিত হৈছোঁ যে কেইবা দিন ধৰি ফেচবুক, টুইটাৰ, হোৱাটছআপবিলাকত মানে ৰাতিপুৱা গধূলি মেছেজবিলাক আহি আছে যে আমাৰ কথাটো পাহৰি গ'ল নেকি বুলি পেলাই। কিবা এটা কথা ক'লে মানে ডাইৰেক্ট কয় যে একো বস্তু ওলাব নোৱাৰে মানে ছ'চিয়েল মিডিয়াত, তাত দুটামান পোষ্ট থাকিবই আৰু আমাৰ কথাটো পাহৰি নাযাব বুলি পেলাই। তো যিয়ে নহওক, কিন্তু জীৱনৰ কথা সকলোৰে কাৰণে এটা খুব চেনজিটিভ বিষয় হয়। চবে নিজৰ জীৱনটো যিমান পাৰে সোনকালে ছেটেল হোৱাটো বিচাৰে আৰু সেইকাৰণে এই মেছেজবিলাক দিছে। যেতিয়া ছাত্ৰ সংগঠনত আছিলোঁ সেই মেছেজবিলাক অহা নাছিলে আৰু মোৰ চাকৰিৰ প্ৰতি বেছি ইণ্টাৰেষ্টো নাই, সেইকাৰণে সেই বিষয়ৰ প্ৰতি বেছি মোৰ গুৰুত্বও নাছিলে। যোৱা 1.5 বছৰ ধৰি এই নতুন চাকৰিত জইন কৰাৰ পিছত বহুতখিনি তেনেকুৱা আমাৰ টেট শিক্ষকসকলৰ পৰা আহিছে, 99ৰ শিক্ষকসকলৰ পৰা আহিছে। কিছুমানে অলপ মৰমেৰে কয়, কিছুমানে অলপ সন্মানেৰে কয়, কিছুমানে আৰু এনেকুৱা কয় কি মানে 7 জন্মৰ কিবা শত্ৰুৰ নিচিনা কয়। তথাপিতো অলপ মানে ধৈৰ্য আছে হিচাপে চাই থাকোঁ আৰু মোৰ তেনেকুৱা কেৰেক্টাৰ নাই, মানুহক মই বেয়াকৈ ক'ব নোৱাৰোঁ। যিয়ে নহওক, মই সকলোকে এটা হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ। মানে হাত চাপৰিটো মই আমাৰ কাৰণে নহয়, আপোনালোকৰ কাৰণে। এজন আজি চাকৰি পাইছে নতুনকৈ, তেখেতসকলৰ কাৰণে হাত চাপৰি দিয়া নাই, মই চাই আছোঁ। আৰু যিহেতু আমি ঘোচ লোৱা নাই, এইকাৰণে কেইটামান কথা শুনাই পঠাব বিচাৰিছোঁ। মই আমাৰ ছেক্ৰেটাৰীক সুধিছোঁ ঘোচ লৈছে নেকি বোলে, ছেক্ৰেটাৰীয়ে কৈছে ঘোচ লোৱা নাই বোলে। তো ঘোচ লোৱা নাই যদি কথাই কেইটামান শুনাই পঠাওঁ, হয়নে? তো বহুত দীঘলীয়া কথা নকওঁ, আমাৰ স্পীকাৰ ডাঙৰীয়া আৰু EM ডাঙৰীয়া ইতিমধ্যে কথা ক'লে। মই 2006 চনৰ পৰা খুব এক্টিভলি এডুকেশ্যন ফিল্ডত কাম কৰি আছোঁ। কোনো শিক্ষক নহয়, মই কোনো প্ৰফেচাৰ নহয়, বাট এজ এ এক্টিভিষ্ট মই কাম কৰি আছোঁ আৰু শিক্ষাৰ বিষয়টো খুব মই বুজিবলৈ চেষ্টা কৰি আহিছোঁ। আৰু অসমৰ যিটো জটিলতা, যিটো নেকি এতিয়ালৈকে শিক্ষাত বহুতখিনি সমস্যা আছে, বেলেগ বেলেগ বিষয়ত যিমান সমস্যা আছে আৰু যিমান সহজে সমাধান কৰিব পাৰিছে, শিক্ষাৰ ক্ষেত্ৰত আজিলৈকে সমাধান কৰিব পৰা নাই। আৰু হয়তো অলপ সময় লাগিব। আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু তেখেতে শিক্ষামন্ত্ৰীও আছিলে আৰু শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে এজন খুব এই বিষয়ত চেনজিটিভ আৰু খুব কমিটেড হিচাপে শিক্ষাৰ সমস্যাবিলাক সমাধান কৰিবলৈ বহুতখিনি চেষ্টা কৰি আছে আৰু মই আশা ৰাখিছোঁ কম সময়ৰ ভিতৰতে অসমৰ শিক্ষা সমস্যাবিলাক সমাধান হ'ব।
মই নিজে হাইস্কুলত পঢ়ি আছিলে আমাৰ দিলীপ বড়ো ছাৰ আমাক বহুতখিনি শিকাব পৰা নাই মোক তথাপিতো একেতে আছিলে তো তামোলপুৰৰ তো যুগবিলাক পৰিৱৰ্তন হৈ গ'ল মানে তো বিশেষভাৱে যিখিনি লগ পাইছোঁ বহুতে ভাল ৰিজাল্ট কৰে মই এইটোকে ক'ব বিচাৰিছোঁ খুব ফাৰ্ষ্ট ক্লাছ পাছ কৰা মানুহজনক ভাল টিচাৰ হ'ব নোৱাৰিবও পাৰে মই কোৱালিটিটো মানে ডিনাই কৰা নাই কোৱালিটিটো আমাক লাগিবই ফাৰ্ষ্ট ক্লাছ পাছ কৰা গ'ল্ড মেডেলিষ্টবিলাকে এটা ছাবজেক্টৰ ওপৰত মাষ্টাৰ হয় বাট টিচিং ইজ এন আৰ্ট টিচিং বুলি কোৱা ছাবজেক্টটো পঢ়াই হওক বা কিবা এটা বিষয়টো বুজোৱাই হওক সেইটো এটা